আজি টেটু এটা বনাব লৈছোঁ আৰু টেটুটো কেনেকৈ বনাইছোঁ কি A to Z আপোনালোকক ভিডিঅ'টোত দেখাম। যিহেতু বহুত দিন হ'ল মানে টেটুৰ ভিডিঅ' মানে কেনেকৈ আঁকিছোঁ কি মোৰ ফেচবুক আৰু ইউটিউব পেজত দিয়া নাছিলোঁ। তো আজি ভাবিছোঁ একেবাৰে A to Z কেনেকৈ ষ্টেনচিল বহাইছোঁ, কেনেকৈ আঁকিছোঁ, কেনেকৈ আৰম্ভ কৰিছোঁ, কি কি ইউজ কৰিছোঁ সকলোখিনি আপোনালোকক দেখাম। পোনপ্ৰথমে মই টেটু গ্লভছ পিন্ধি লৈছোঁ আৰু যিহেতু মানে গ্লভছ পিন্ধিবই লাগে টেটু বনাবলৈ। আৰু বহুতে দেখিছে কিছুমানে মেলাত বনায়গৈ একো হাতত নিপিন্ধে একদম আনহাইজেনিক থাকে। তো সেইকাৰণে মানে য'ত বনাব নালাগে টেটু। তো মানে হেণ্ড গ্লভছ পিন্ধি লৈছোঁ আৰু বাকী এইবিলাক ছেটআপ ৰেডি কৰিছোঁ, কি কি ইউজ কৰিছোঁ দেখাই আছোঁ। মই পেন মেচিন ইউজ কৰিছোঁ আৰু এইফালে নিডলছ ইউজ কৰিছোঁ 7RM। তো এইফালে আছে ৰেডি কৰিলোঁ হেপী এণ্ডিং টেটুটো আজি বনাম। এইফালে ইয়াক বনাম আৰু ই বনাব বুকুত বনাবা ন টেটুটো? অ'কে। আৰু এতিয়া ষ্টেনচিলটো বহাম। মৰিলে চাব পাৰিম। টেটুটো আঁকি কমপ্লিট হৈ গ'ল আৰু ফাইনেলি আপোনালোকক দেখাম টেটুটো কেনেকুৱা হ'ল কি নাই হোৱা। তো এইফালে টেটুটো মই চব লগাই থৈছোঁ আৰু আপোনালোকক এতিয়া দেখাই দিম টেটুটো কেনেকুৱা ধৰণৰ হৈছে। ইমান চালে অকণমান দূৰলৈ এইয়া হেপী এণ্ডিং টেটু। এইফালে হেপী এণ্ডিং টেটু লাগি গ'ল। কেনেকুৱা লাগিছে? মজা। এইফালে হেপী এণ্ডিং টেটু দেখাইছে। হেপী এণ্ডিঙৰ কাৰণটো যে নক'লা, হেপী এণ্ডিঙৰ কাৰণটো কি? ভাল লাগিল। এইফালে হেপী এণ্ডিং হৈ গ'ল এতিয়াই। বঢ়িয়া বঢ়িয়া, ভাল লাগিছে।